এই ৰাতি 2টা বজাত মাল খাই ছোৱালী বাদ দে Hoi, ro, আগত ছোৱালী বে কি মাল বে ঐ ছোৱালী যাবি নেকি বল Get lost. মা তেনেকুৱা ছোৱালী নহয় ফুট বল না তহঁতৰ ছোৱালীৰ কথা জানো বল যা না যা বুলি কৈছো নহয় যাই এবাৰ ছোৱালীজনীক তেনেকে অকলে এৰি থৈ আহিলোঁ ভাল হ'ল জানো নাই মই যাব লাগিব ইয়াত লাগি থাকি লাভ নাই বে বল বেলেগত চাই ল'ম ঐ ছোৱালী এই ৰাতিখন ইয়াত কি কৰি আছ সোনকালে ঘৰত যাগৈ ঘৰ ক'ত আৰে তোমাৰ ঘৰ ক'ত আছে মই কেনেকে জানিম যোৱা সোনকালে ঘৰত যোৱাগৈ মই পাহৰি থাকিলো মোৰ ঘৰ ক'ত তই যা মইতো যামেই কিন্তু তোমাক ইয়াত এনেকে অকলে এৰি যাব নোৱাৰো নহয় তে মই কি কৰোঁ তই লৈ যা মোক ঘৰলৈ আৰে মই তোমাক কেনেকে নিম মই নিব নোৱাৰো নহয় তোমাক তই যা ইয়াৰ পৰা শিক্ষা দিবলৈ নাহিবি মইহে জানো মোৰ জীৱনত কি চলি আছে জীৱন যুঁজত যুঁজি এইটো আজি মহানগৰ পালো মানে তই মোৰ দৰে নেকি এতিয়া বাদ দিয়া এইবোৰ বহুত ৰাতি হ'ল তোমাক মোৰ লগত লৈ যাওঁ তোমাক মই ৰাতিপুৱা ঘৰত থৈ আহিম ব'লা উঠা বাহ উঠা প্ৰীতম আহিল আৰু এই ৰাতি যোৱা মল্লাটো তই নাহা বোলে হ'ব দেচোন ফাৰ্ষ্ট দৰ্জাখন খুলচোন তাৰ পাছত কৈ আছো দে ছোৱালী এই ৰাতি ক'ত আৰে ভাই তই মনে থাকচোন কৈ আছো ৰ চব ক'ত বা পালা ঐ প্ৰীতম চাহ কিন্তু ৰাতিপুৱা পূজা আহিব তাই অৰ্ঘত এই যাব লাগিব আৰে ভাই চুপ থাক না ৰাস্তাত মাল খাই পৰি আছিল সেইবাবে লৈ আহিলো আৰে মোক শুবলৈ দে না মোৰ টোপনি লাগিছে এই যা উঠিলা গুড মৰ্ণিং
লোৱা চাহ খোৱা। ঐ প্ৰীতম সোনকালে থৈ আহ তাইক। আৰে ভাই থৈ আহিবলৈ ঘৰটো ক'ত সোধাই নাই নহয়। মই ঘৰত নাযাওঁ, কিয়? মই ঘৰৰ পৰা ওলাই আহিছোঁ। কি? কিন্তু এতিয়া ক'ত যাবা? নাজানো, তোমালোকে মোক থকা ব্যৱস্থা এটা কৰি দিয়া। হ'ব দিয়া, এতিয়া তুমি থাকা, মই গধূলিলৈকে কিবা এটা ব্যৱস্থা কৰি আছোঁ। প্ৰিয়ম চাওঁ এফালে আছোন। গৈছোঁ ৰ। তই যি তাইক থাকিব গলি এতিয়া বুজি আহি পাব না নাই? আৰে ভাই ৰ না, কিবা এটা মিলাম ৰ। আহিলে চাগে। তোক যে ইমান কল কৰি আছো, তই উঠোৱা কিয় নাই? আহিল ডাংঘাটিটো। চাইলেণ্ট হৈছিল চাগে, গম পোৱা নাই। কিয় লৈ আছ সেইটো? পেলাই দিবি। দিয়া তোমালোকে বহা, মই চাহ বনাওঁ। পিছে আজি ইমান ৰাতিপুৱা আহিলি যে? কিয় ৰাতিপুৱা আহিব নোৱাৰো নেকি মই? সেইটো কোৱা নাই অ। ঐ বাথৰুমটো কোনফালে অ? সেইফালে সেইফালে। অ'কে। কোন ছোৱালী বে? সেইকাৰণে তই ফোন তুলিব পৰা নাছিলি? এ নহয় অ। কি নহয় কি নহয়? কোন ছোৱালী এইজনী? প্ৰিয়মৰ গাৰ্লফ্ৰেণ্ড। কি গাৰ্লফ্ৰেণ্ড? অ তাইতো তোৰে গাৰ্লফ্ৰেণ্ড। হয় দে মোৰে গাৰ্লফ্ৰেণ্ড দে। প্ৰীতম আছো, অলপ কথা আছে। কি ভাই, তাই আৰু মোৰ গাৰ্লফ্ৰেণ্ড? তই দেখোন কিবা এটা কৰিম বুলি কৈছিলি, আকৌ উপনেপে ময়ে কৰি দিলো। সেই বুলি কি তই অচিনাকি পেটাক মোৰ গাৰ্লফ্ৰেণ্ড বনাই দিবি? কি কৰিম, পতকে মুখৰ পৰা ওলাই গেল। বেলেগ একো নলাল নেকি তোৰ? হ'ব দে, তাই এনেও বেয়া দেখা নহয়। তুমি যিহেতু ৰাতিপুৱা আহিছা, সোনকালে যাবা। কি মানে হা? মই অহা যোৱাত লাগি আছো যে, মই আহিলে বেয়া পাওঁ নেকি? আৰে বেয়া কিয় পাম? তে আকৌ সেইটোৱে কৈ আছে দেখো। অ জান, কিমাননো খং কৰি থাকা, ব'লা না অলপ ফুৰি আহো। ফুৰিবতো যামেই, আৰু আজি মই ইয়াতে থাকিম। কি? কিয় নোৱাৰো নেকি থাকিব? নহয় মানে কি মানে কৰি আছ? প্ৰিয়মৰ গাৰ্লফ্ৰেণ্ড থাকিব পাৰে, মই নোৱাৰো। হ'ব দিয়া থাকিবা। লোৱা চাহ খোৱা। এই ভাই খাই দিয়ে অলপ চাহ। চাহটো তয়ে খা, মই কাপোৰ পিন্ধো। দে ব'লা প্ৰিয়ম, আমি আহো। দে যা। আজিকালা একমাহ হ'ল সিহঁতক বিচাৰিয়ে পোৱা নাই। মোৰ নাম ৰক্তিম চৌধুৰী। নাম কম বদনাম বেছি। ধান হাই মুৰ্গী কেইদিন পলাব। কেলা সিহঁতে কম টেঙৰ নহয়, আমাৰ দৰে মানুহক ইমান ঘূৰাইছে। ইমান দিন আমাৰ খেলবোৰ খেলি ভাল লগা নাছিল, এইবাৰ কিন্তু জমিব কেলা। মানে আৰু কি, সিহঁতক আমি যিমান কমজুৰি বুলি ভাবিছিলো সিমান কমজুৰি নহয়। সেইটো হয়, ব'ল এতিয়া। উঠ। মই ভাতটো বনাই থৈছো, তুমি খাই ল'বা হা। তুমি ক'ৰবাত যাবা নেকি? মোৰ কাম অলপ আছে, কামখিনি কৰি আহো, আৰু তোমাৰ কাৰণে ৰুম এটাও চাব লাগিব ন, তুমি থাকিবা হা। ঠিক আছে যোৱা। তুমি দৰ্জাখন মাৰি ল'বা হা। হ'ব দিয়া।
বাকী কামটো হ'বনে মোৰ আৰে তুমি কি মোক বিশ্বাস কৰিব পৰা নাই বিশ্বাসটো কৰিছোঁ কিন্তু ইমান পইচা ইমানবোৰ 50,000 টকাহে বেলেগে হ'লে 1.5 লাখ টকা ল'লে হয় হ'ব দি দিম দি দিম নহয় এতিয়াই দে হ'ব মই দি আছোঁ এইমাত্ৰ অনলাইন কৰি মোৰ নাম্বাৰটো আছে নহয় তাত দি দে অঁ কামটো হ'ব ন হ'ব তুমি কাম কৰিব নালাগে মই যাওঁ নহয় মই দিলোঁৱেই চোৱা ঠিক আছে তোমাৰ কাম হৈ যাব তুমি চিন্তা কৰিব নালাগে এতিয়া মই গৈ থাকোঁ দিয়া থাকা আহি পালা পালো ইয়া লোৱা ইয়াত তোমাৰ কাৰণে কাপোৰ আছে থেংক ইউ এইখিনি কৰাৰ বাবে কিন্তু তোমাৰ কাৰণে ৰুমহে বিচাৰি নাপালো মোৰ কাৰণে বহুত কষ্ট কৰিলা ন নাই এইখিনি আৰু কি কষ্ট বাইদেৱে প্ৰীতম অহা নাই নেকি নাইচোন আহিলে চাগে দৰ্জাখন মাৰি থৈ আহিবি পূজা যোৱা নাই যে তুমি ৰাতি হ'ল দেখোন তাই বোলে আজি থাকিব আমি গোটেইকেইটা আছোৱে যিহেতু পাৰ্টি এটা হৈ যাওক পাৰ্টি কৰিব পাৰি প্ৰিয়ম যাতে মালটো লৈ আহ মাল ঠিক আছে দে তোমালোকে বহাতে মই কাপোৰযোৰ চেঞ্জ কৰি আহোঁ কেলা হাৰি গ'লো নেকি বে মোৰো তেনেকুৱা যেনে লাগিছে ক'ত বা লুকাইছে সিহঁত ইয়াতে নাহে নেকি এই ৰক্তিম চৌধুৰী পোৱা খবৰ কেতিয়াও ভুল নহয় মোৰ নাম কম বদনাম বেছি কেলা ৰক্তিম আৰু ফিৰোজ দেখোন মৰিলো আজি এইফালে যাব নোৱাৰা এইফালে যাব লাগিব আহিলি এইটো লৈ যা কি হ'ল এনেকে ভাগৰি আছা যে আৰে ভাই আহোঁতে ৰাস্তাত ৰক্তিম আৰু ফিৰোজক দেখা পাই আহিছো কি কবে ক'ৰ পৰা আহিল বে সিহঁত নাই ভাই সেইবিলাক একো গম নাপাওঁ মই দেখাহে পাই আহিছো হেই বাদ দে এইবোৰ আগতে পাৰ্টিটো কৰি লওঁ পূজা কেতিয়া যাব কিয় কিয় হিয়া আহি আছে ৰুমত কি ক কি হ'ব এতিয়া হ'বলে আকৌ কি আছে সোনকালে পূজা ঘৰত যাব দে আৰু ৰিমিৰ কাৰণে ৰুম এটা চাব লাগে একো নাই দে ৰুম নাপাক লাগে আমাৰ লগতে থাকক কি কবে সেইদিনাচোন তই তাইক থাকিব দিব খোজা নাছিলি আৰু আজি কৈছ ৰুম নোপোৱালৈকে থাক নহয় মানে মই জাষ্ট কথাটোহে কৈছো
প্ৰিয়ম দা মই আহোঁ যোৱা ইমান ৰাতিপুৱা ওলালি যে কাম এটা আছে ভাল কামত গ'লে সদায় ৰাতিপুৱাই যাব লাগে ঐ আহোঁ বাপ ৰে কিবাকে শান্তি হ'ল দেই এইবাৰ আকৌ হিয়া আহিব সেইফালে আৰু মই ৰক্তিম আৰু ফিৰোজক দেখা পাই আহিছো এ ৰচোন তাহাঁতৰ নাম লৈ ভয় খুৱাই আছ তই কোনোবা আহিছে চাগে চাচোন কোন আহিছে অ হিয়া আহা আহা আহিলা বহা দে বহ চাহ অলপ বনাই দে বাপ ৰে বাপ ইমান ৰাতিপুৱা আজি মোৰ অলপ শ্বপিং কৰিব লগা আছে সোনকালে ব'লা শ্বপিং সেইদিনাচোন শ্বপিং কৰি আহিলো আজি আকৌ কিহৰ শ্বপিং তুমি মোক এনেকে ক'লা হ'ব নালাগে একো বাপ ৰে বাপ কিনো ক'লো মই হ'ব নামাতিবা মোক আচ্ছা বাবা চৰি হ'ব লোৱা চাহ খোৱা চাহ খাম ৰবা ছোৱালীজনী কোন ছোৱালীজনী প্ৰীতমৰ গাৰ্লফ্ৰেণ্ড আমাৰ হয় নেকি তেন্তে চিনাকি হওঁ আৰে সেইবিলাক বাদ দিয়া তুমি শ্বপিং কৰিব খুজিছিলা নহয় ব'লা চাহটো চাহ বাহিৰত খাই ল'ম ব'লা তুমিতো অহাৰ পৰা বাহিৰত ফুৰিব যোৱাই নাই যদি বেয়া নোপোৱা যাব পাৰি যাব পাৰি দিয়াতে ৰেডি হৈ আহা হ'ব চাহৰ আমাৰ কামটো নহ'বই নেকি হোৱাটো হ'ব কেলা খালি অলপ টাইম লাগিব কেলা কিমান সময় লাগিব আৰু গৰু বিচাৰৰ দৰে বিচাৰি আছো সিহঁতক সি যিমান মায়েকৰ গাখীৰ খোৱা নাই না তাত কৰি মানুহৰ বেছি টেষ্ট খাইছোঁ কেলা কিমান বাচি পলাব পালে সিহঁতক পেলি দিম ব'ল কেলা মাল খাই আহোঁ আজি বিন্দাছ পাৰ্টি কৰিব পাৰিম কি হয় ভাই এনেতো নোৱাৰা নেকি পাৰ্টি কৰিব নহয় ভাই গাৰ্লফ্ৰেণ্ড থাকিলে অলপ দিগদাৰ তোমালোকে ইমান কি গাৰ্লফ্ৰেণ্ড কৰি থাকা বিন্দাছ পাৰ্টি কৰাচোন ৰিমি বেয়া নোপোৱা যদি কথা এটা সোধো কোৱা তুমি যে ঘৰৰ পৰা গুচি আহিলা কিয় আহিলা মোৰ এটা বয়ফ্ৰেণ্ড আছিলে আচ্ছা কোৱাচোন কোৱা কি কৰিলে সি শুনা কথাবোৰ আৰু আগৰ নিচিনা হৈ থকা নাই কিন্তু কি কৰিবা এতিয়া চোৱা তুমি কিবা এটা কৰা জলদি মই নিজে ভাবি পোৱা নাই কি কৰোঁ কি নকৰোঁ মোক লৈ ব'লা জলদি কি আমাৰ ঘৰত নামানে তোমাক আৰু এনেকে থাকিলে মই তোমাক কেতিয়াও নাপাম কিন্তু মই তোমাক নি কি কৰি খুৱাম কেনেকৈ খুৱাম তুমি যেনেকে ৰাখা মই তেনেকে থাকিম আৰু আমি দুটা মিলি কিবা এটা কৰিম নহয় হ'ব দিয়া তুমি কালি 4 বজাত বীজৰ তললৈ আহিবা মই ৰৈ থাকিম হ'ব দিয়া তেন্তে আমি কিবা এটা খাওঁ আৰু ওলাই দিওঁ ৱেটাৰ ফোনটো কিয় লগালে ইমান দেৰি হ'ল আহিও পোৱা নাই এতিয়াতো 5টাও বাজিলে সি নাহিব নেকি বাৰু নাই অভিনাশ তেনেকুৱা ল'ৰা নহয় কিন্তু এতিয়াও আহি পোৱা নাই যে তাৰ কাৰণে মই মোৰ ঘৰখন এৰি থৈ আহিলোঁ কিন্তু সি মোৰ লগত এনেকুৱা কিয় কৰিলে নাই
মই ইয়াত আৰু নাথাকোঁ আৰু এনেকে মই ইয়ালৈ গুচি আহিলোঁ ই তোমাৰ লগত এনেকুৱা কৰিলে তাক মই ফালি ফেলাম সি চাগে তোমাক ভালে পোৱা নাছিল এই প্ৰিয়ম মালবাক নিজে বাকী খা নাই সি তোমাক ভালে পোৱা নাছিল বাদ দে এইবোৰ মই পাহৰি গৈছোঁ আজিৰ পৰা তুমি আমাৰ দুটাৰ লগতে থাকিবা ঐ প্ৰিয়ম বেলেগ ৰুম বিচাৰিব দৰকাৰ নাই কি ক'ত বা মৰি আছে এতিয়ালৈ ফোনটো উঠোৱাই নাই হেল্ল' কিমান বাৰ ফোন কৰি আছো তোক ক'ত মৰি আছা আৰে গৈ আছো অলপ ৰ না নালাগে তই আহিব মই যাওঁ আৰে ৰ না কিয় তেনেকুৱা কৰ 5 মিনিটৰ ভিতৰত যদি তই আহি নোপোৱা চাবি কিন্তু ৰ না গৈছো ৰ লম্পেণ্টটো পিন্ধিব দেই অলপ ৰ গৈ আছো মই জাষ্ট 2 মিনিটছ ব'লা কেতিয়া মাতিছিলি ইমান দেৰি লাগেনে আৰে আহিলো না ব'লা এতিয়া ঐ তাত ৰচোন এই ল'ৰা দুটাক দেখা পাইছিলি নেকি চাওঁ তো ইহঁত দুটাক ময়ো বিচাৰি আছোঁ চাল্লা ইহঁতে চবকে জ্বালা দিছে নেকি বে চাল্লা ইহঁতে মোক শেষ কৰি পেলাইছে কি কৰিছেনো তোমাক এটা ভাল লগা দিন কেলা বেয়াকে ফচিম বে আজি যদি দিব নোৱাৰো তাকেইতো কি কৰো ভাবিয়ে পোৱা নাই বে কিবা এটা মিলাব পাৰিলে চা মোক কেলে পালো আৰে ভাই কি কৰিব খুজিছ তই মই নিজক বচাবলৈ হ'লে যি টি কৰিব পাৰো প্ৰীতম আমি এটা ভুলৰ পৰা বাচিবৰ কাৰণে আৰু এটা ভুল কৰিব যাই আছো নেকি বাদ দে এইবোৰ বাচিবৰ মন আছে ধৰ তাক ঐ কি লাগে তোমালোকক কোৱাচোন বাহ একেবাৰে বেগ চেগ লৈ দেখোন ক'ত যা কাম এটা আছে ৰ'বা আৰে ভাই কাম চাম বাদ দে মাল এটা আনিছো খাওঁ বল নাই দিয়া মই এইবোৰ নাখাওঁ আৰে ভাই খাব নালাগে এনে বলচোন নাই মোৰ দেৰি হৈছে মই যাওঁ ভাই একো নাই বলচোন নাই মই নাযাওঁ আবে ভাই তই একো কৰিব নালাগে তই কেৱল আমাক দুখনমান ফটো তুলি দিবি বল না আৰে বল কি কৰি আছা তোমালোকে হে বাইকখন চাইডত লগাই দে না হে বল অলপ খাবিয়া কিয় ৰখিলি আবে গাড়ীখন আনিব লাগিছিল বে আৰে ইমান য'ত এনে আছে গাড়ীখন আনি আৰু য'ত পৰিব খুজিছ নেকি আৰে কেলা মোবাইলটো আৰু মানি বেগৰ পইচাখিনি দি আমাৰ য'তটো মৰিব নেকি তেনেহ'লে এতিয়া কি কৰিবি ইয়াৰ পৰা পলাব লাগিব তে বল জলদি কৰ
আৰু আৰু সিহঁতে মোক তাত পেলাই থৈ গ'ল মই গম পোৱালৈ মোৰ ৰাতিপুৱা হৈ গ'ল আৰু তেতিয়াৰ পৰাই মই ৰিমিক বিচাৰি আহিছোঁ কম বস্তু নহয় ইহঁত কেলা চবকে কিবা নহয় কিবা এটা ঠগাই থৈছে পাবৰ দিনা সিহঁতক কেলা চব ফুটি মোলে ওলাই দিম তুমিও বিচাৰি থাকা আৰু আমিও বিচাৰিম দাদা আপোনাৰ নাম্বাৰটো দিয়কচোন লোৱা আহিছোঁ উঠ হ'ব দিয়া আৰু নালাগে একো নাই দিয়া অলপহে নাই মোৰ ভাল নালাগে চাও ভালদৰে থাকাচোন কিনো হ'ব অলপমানহে প্ৰীতম পূজা কি কৰি আছ তই তুমি ভবাৰ দৰে একো হোৱা নাই মনে মনে থাকা তুমি পূজা তুমি ভুল ভাবিছা যি দেখিছো সেইটো কৈছো ভুল নুবুজিবা তাৰ গাটো ভাল নহয় সেইবাবে তাৰ কাৰণে কিবা এটা বনাই নিছো তুমি প্ৰিয়মদাৰ গাৰ্লফ্ৰেণ্ড হয় এনেকুৱা কৰিবলৈ লাজ নোপোৱা কি মই প্ৰিয়মৰ গাৰ্লফ্ৰেণ্ড কোনে ক'লে তোমাক কি তুমি প্ৰিয়মদাৰ গাৰ্লফ্ৰেণ্ড নহয় প্ৰিয়মদা ৰিমি তোমাৰ গাৰ্লফ্ৰেণ্ড নহয় কি কথা ক'ব আহিছা তুমি ৰিমি প্ৰীতমদাৰহে গাৰ্লফ্ৰেণ্ড কি মই কোন তেনেহ'লে চুপ থাকা মই ইহঁত দুটাৰ গাৰ্লফ্ৰেণ্ড নহয় প্ৰীতম কি হৈছে এইবোৰ প্ৰিয়ম মুখেৰে নামাতা যে মাত ক'ৰ পৰা দিব ইহঁত দুটা ইমান দিনে আমাক দুজনকে চিট কৰি আছে ইহঁত দুটা গালি পাৰি একো লাভ নাই আমাৰ বলা ইয়াৰ পৰা ইয়া পূজা ইয়া পূজা ৰবাচোন উফ ইয়া পূজা পূজা ৰবাচোন ৰবাচোন পূজা পূজা ধ্যাৎ কেলা চব শেষ হৈ গ'ল তোৰ কাৰণে হৈছে চব শুনাচোন দাদা কওকচোন দাদা ৰবাচোন এই দুটা ল'ৰাক চিনি পোৱা নেকি পাওঁ এই 4 নম্বৰ বাইলেনত থাকে দিয়া থেংক ইউ তুমি কি তুমি ইমান দিনে ক'ত আছিলা আজি আহিলা যে ইমান দিনে মই তোমাক বিচাৰি আছিলো কিন্তু বিচাৰিবলৈ কি আছিলে সেইদিনাখন তুমি আহিম বুলি কৈ নাহিলা সিদিনা মই তোমাৰ ওচৰলৈ আহিছিলো কিন্তু ইহঁত দুটাৰ কাৰণে মই আহিব নোৱাৰিলো আৰু তুমি ইহঁত দুটাৰ লগতে আছা চুপ থাকা ইহঁত দুটা নহ'লে আজি তুমি মোক এনেকে দেখাই নাপালা হয় তুমি বিশ্বাস নকৰিব পাৰা কিন্তু ইহঁত দুটা বহুত বেয়া ল'ৰা হয় নজনাকে নুবুজাকে যি টি কথা নকবা অবিনাশ একো নজনাকে কোৱা নাই মই সিদিনা তোমাক মই নিবলৈ আহিছিলো কিন্তু ৰাস্তাত সিহঁতে মোক মদ খুৱাই মোৰ মোবাইল মোৰ কাপোৰ সকলোবোৰ কাঢ়ি ল'লে আৰু মই ৰাতিপুৱালৈ তাত পৰি থাকিলো আৰু তাৰে পিছৰে পৰা তোমাক মই বিচাৰি ফুৰিছো কথাবোৰ সঁচা নেকি কি হ'ল একো নকওঁ যে কথাবোৰ সঁচা নে মিছা কৈ দে সঁচাই কিন্তু আমি বিপদত পৰিহে এনেকুৱা কৰিব লগা হ'ল আমি বিপদত পৰিহে এনেকুৱা কৰিছিলোঁ যদি পাৰা আমাক মাফ কৰি দিবা এদিন তহঁতৰ কাৰণে মই ৰিমিক হেৰুৱাইছিলো আৰু আজি তহঁতৰ কাৰণে মই ৰিমিক পালো তুমিতো বাৰু মোক ঘূৰাই পালা কিন্তু ইহঁতৰ মোৰ কাৰণে নিজৰ গাৰ্লফ্ৰেণ্ডৰ লগত ভুল বুজাবুজি হ'ল এতিয়া ইহঁতক ঘূৰাই অনাৰ দায়িত্ব আমাৰ আৰু এটা কথা তোমালোকে ৰক্তিম আৰু ফিৰোজক যি টকা দিব লগা আছে সেইবোৰ মই দিম মাত্ৰ এটাই বিচাৰো তোমালোকে ভাল হোৱা হ'ব দাদা এতিয়াৰ পৰা আমি ভাল হ'ম যিহেতু আমাৰ সকলো ভুল বুজাবুজি ক্লিয়াৰ হ'ল এতিয়া আমি পূজা আৰু হিয়াৰ ওচৰলৈ যাওঁগে ব'লা আহা ঐ আহ ব'ল